সাবস্ক্ৰাইব কৰক সমৰ কলিতা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। हेलो फ्रेंड्स, मोर नाम सমৰ কলিতা আৰু मोर चेनेल আপোনালোকক बहुत स्वागतम। আপোনালোকে ব্যৱহাৰ কৰি থকা মোবাইলৰ ৰেডিয়েশ্যন কিমান ওলায় আপোনালোকে জানে নাই? চাওক, সকলো মোবাইলতে থাকে মোবাইল ৰেডিয়েশ্যন আৰু মোবাইল ৰেডিয়েশ্যনক লেভেল ষ্টেজ কৰে চাৰ ভ্যালুৰ লগত। এতিয়া কথা হ'ল চাৰ ভ্যালু কি? চাৰ ভ্যালু হ'ল স্পেচিফিক অবজেকশ্যন ৰেট। আৰু এই চাৰ ভ্যালু কিমান পৰিমাণে থাকিলে আপোনাৰ মোবাইল সেফ থাকে বা আপুনি সেফ থাকে। চাওক, চাৰ ভ্যালু যদি আপোনালোকৰ মোবাইলত 1.6 আছে তেনেহ'লে আপোনাৰ মোবাইলটো নৰ্মেল আছে। যদি 1.6তকৈ কম থাকে তেনেহ'লে খুব ভাল কথা, তাৰমানে যিমানে কম হয় সিমানে ভাল হয়। কিন্তু যদি আপোনাৰ চাৰ ভ্যালুটো 1.6তকৈ আপ হয়, বেছি হয়, তেনেহ'লে আপোনালোকৰ হিউমেন বডিৰ কাৰণে এইটো হাৰ্মফুল হ'ব পাৰে। এতিয়া আপোনাৰ মোবাইলৰ চাৰ ভ্যালু কিমান আছে আপোনালোকে কেনেকৈ চেক কৰিব? তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ ডাইল পেডত যাব লাগিব আৰু ইয়াত টাইপ কৰি দিয়ক *#07#। এতিয়া আমাৰ চাৰ ভ্যালুটো ওলাই গ'ল। ইয়াত বডি চাৰ আছে আমাৰ 0.909 WKG/1 গ্ৰাম। চ' এইটো বডিটো সদায় কম থাকে, বডিটো আপোনালোকে চাব নালাগে, আপোনালোকে সদায় হেডটো চাব। আমাৰ হেড চাৰটো আছে 1.4 WKG/1 গ্ৰাম। চ' আমাৰ এইটো নৰ্মেলতকৈ খুব কম আছে। যদি আপোনালোকৰ মোবাইলৰ 1.6 আছে তেনেহ'লে কোনো ধৰণৰ ভয় খাব লগা কথা নাই। যদি 1.6তকৈ আপ আছে তেনেহ'লে হয়তো হিউমেন বডিৰ কাৰণে এইটো হাৰ্মফুল হ'ব পাৰে। গতিকে আপোনালোকৰ মোবাইলৰ চাৰ ভ্যালুটো কিমান আছে আজি আপোনালোকে চেক কৰি লওক। আৰু আপোনালোকে যিকোনো দোকানৰ পৰা অৰ্থাৎ অফলাইন যদি মোবাইল কিনে তেনেহ'লে মোবাইলৰ যোনটো বাকচৰ পিছফালে আপোনালোকৰ এনেদৰে লিখা থাকে চাৰ ভ্যালুটো। আপোনালোকে নতুন মোবাইল কিনিব গ'লে আপোনালোকে চাৰ ভ্যালুটো এবাৰ চেক কৰি লওক। আৰু যদি আপোনালোকে অনলাইন কিনে তেনেহ'লে অনলাইনতো খুব ধুনীয়াকৈ চেক কৰি ল'ব পাৰিব, তাতো খুব ধুনীয়াকৈ উল্লেখ কৰা থাকে। গতিকে এবাৰ চাৰ ভ্যালুটো চেক কৰি পেলাই আপোনালোকে মোবাইলটো কিনি লওক। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী তথা আত্মীয়স্বজনলৈ এই ভিডিঅ' শ্বেয়াৰ কৰক, কাৰণ আপোনালোকে ব্যৱহাৰ কৰি থকা মোবাইলৰ ৰেডিয়েশ্যন কিমান ওলায় বা এইটো আপোনালোকৰ নৰ্মেল হয় নে নহয় সেইটো খুব জানিবলগীয়া কথা। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাওক যাতে মই এনেকুৱা ভিডিঅ' বনালে পোনপ্ৰথমে আপোনালোকে পায়। আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।